বহুতে সুধি আছে উজনি নামনি ৰুমমেটৰ ভিডিঅ' কিয় নাই আপোনালোকে কাজিয়া লাগিলে নেকি বুলি সিৰিয়াসলি মানে লাগে নেকি এনেকুৱা মানে কাজিয়া লগা ছোৱালী দৰে ইমান ইনোসেন্ট এটা ফেস আৰু মানে কাজিয়া লাগি মানে কেনেকে মানে হ'ব পাৰে কেনেকে মানে ভাবে আপোনালোকে আৰু মানে কিয় জানে নে কিয় ভিডিঅ' দিয়া নাছিলো মানে মোৰ কি কম আৰু মই মানে মাহত 15 দিন ভালকে থাকো 15 দিন মানে সবকে মাতো 15 দিন সবকে মানে থাকো আৰু হাই ধেমালি কৰি আৰু 15 দিন পুৰা কাকো নামাতো মানে পুৰা মুড সুইং হৈ যায় আৰু সেই দিনত যদি মোক কোনবাই মানে ভাত খালা নাই বুলি সুধিলেও মোক খং উঠে আৰু ভাত খালা নাই খোৱা নেকি বুলি সুধিলেও মানে মোৰ খং উঠে আৰু সেই কাৰণে মানে বহুত দিন ভিডিঅ' নাছিলো আৰু এতিয়া মানে মোৰ মুডটো ভাল হৈছে আৰু মুড সুইং মানে কমিছে লাহে লাহে গতিকে মই আপোনালোকলৈ এটা ভিডিঅ' লৈ আহিছো আৰু মানে কিয় আপোনালোকে কয় মানে কাজিয়া লাগিছা নেকি কিয় কাজিয়া লাগিম আমি কিয় কাজিয়া লাগিম কওকচোন নাপাই নহয় নেকি কব ৰব মই দেখুৱাই আছো আকৌ মোৰ নামৰি ৰুমমেট জনিক ও আপি মানুহে মেছেজ দিছে গম পাও নাই যে মানে উজনি নামনি ৰুমমেটৰ ভিডিঅ' কিয় নাই কাজিয়া লাগিলে নেকি বুলি মানে কি মানে মই ইমান ইনোসেন্ট ফেস মানে লাগে নেকি তো ইনোসেন্ট ফেস একো ইনোসেন্ট ফেস নহয় এটো কলিয়া ডাৱৰ মানে যে ঋতু পৰিৱৰ্তন হয় হেনেকা আমাৰ ঋতু পৰিৱৰ্তন হয় ঋতু মোৰ এক্সৰ নাম গম পাও না কি চাচোন বাৰু কি মনত পেলাই দিছে মোৰ সেই আকৌ 7 বছৰ আগৰ কথা মোক মনত পেলাই দিছে আকৌ ঋতু পৰিৱৰ্তন বুলে আৰু তাই নেনে না মানুহটো ও ৰাইজ কি জানে না আপোনালোকে তাই মানে আজি বিৰাট ভাল আৰু মানে একদম খস সাফা কৰি একদম মানে সব ঠিক কৰব জিতনা মুডটো বেয়া হৈ ৰাখব মুকো নাম জান কি আইব হে কৈছো মই 15 দিন ভাল হৈ থাকে 15 দিন মানে মাহটো 15 দিন মই বহুত ভাল আৰু কেবাৰে মুনমি দেখিলে নকা লাগিব ইমান ভাল ছোৱালী ইমান বৰ্ষা চাগে বেয়া মুনমিটো ইমান ভাল ৰুম চুম সাফা কৰে ভাত বনায় ঘৰ দুৱাৰ কৰে আৰু 15 দিন মানে মু এনেকুৱা মানে অৱস্থা হৈ যায় মুজি কোনবা হুদে মুনমি ভাত খালা মোৰ মাথা একদম টিঙিসকে ধৰে মানে ৰাইজ ভালৰ দিনত ও বিছনাৰ কাষত আহি কিনে চাহ পায় তাই অফিচৰ পৰা আহে মই তো কাম কৰি থাকবা লাগে ৰাতিক লগি তাই তো সোনকালে হৈ যায় আৰু জিতে তাই বয়া হৈ থাকে চাহ কিয় আপনি ভাতটো খাই ঘুমে থাকে হসাগে মানে হেতু মানে মু নাহি মানে কোনবা যে বেয়া পাবো মানে হেতু মানে ঋতু পৰিৱৰ্তন হৈ গ'ল ঋতু বাই কাক ভাল পাই আছে থাকক আপত্তি নাই ময়ো তো বেলেগক ভাল পাইছিলো গ'ল থাকিবই আৰু ভাল কৰিছিলে ঋতু তো এৰি কিনে ভাল তাৰ নামটো ঋতু পৰিৱৰ্তনৰ ঋতু নিচিনা হলা কয় তোক বিয়া পাতলি কি হলা হৈ দিতে আৰু আপোনালোকে এনেকে নকব আকৌ কাজিয়া লাগিছে নেকি বুলি কাজিয়া নালাগো আমি গম পাইছে নে মই মাৰামাৰি লাগো তাই হয়তো দন্দুৰি হ'ব পাৰি কিন্তু মই যে একদমে দন্দুৰি নহয় মই মানে মোক যদি কোনোবাই এটা চৰ দিয়ে ন মই এখন গালো পাতি দিম মানে মই সেইখনো দিয়া এতিয়া দিয়া এইখনো এনেকা অত্যাচাৰ কৰিছে কেমেৰাৰ ফ্ৰণ্টত গম পাইছে গাল পাতি দিয়া বুলি আৰু আজি আপোনালোকক আমি দেখাম হা ভাত কিহে খালো আজিতো সৰস্বতী পূজা আছিলে আপোনালোক কেনেকুৱা গ'ল বাৰু আমাৰ সৰস্বতী পূজা এফালে এয়া বেলেংগিটো তলত সোমাই লেপটপ লৈ কাম কৰি আছে আঠুৱা তৰাই নাই মানে আৰু মই অফিচ গলো ডিউটি কৰিলো আৰু মানে সৰস্বতী পূজাৰ পৰা কেইটামান বুট লৈ আহিছিলো এজনীলৈ বুলি তাই নাখালে এতিয়া সেইকেইটাকে খাৰ বনাইছো খাৰ বনাই এতিয়া সেইকেইটা দি ভাত খাম মানে আজি আমাৰ একো চব্জি নাই না আলু আছে পিয়াজ এটা আছে অকল আনা জলকীয়া আছে মিঠাতেল অকমান আছে আৰু ইমান কমান আছিলে এতিয়া খাৰ বনাইছো আৰু দেখাম ৰব ভাতটো আপোনালোকক কি হেৰে খাইছো মানে এটা কথাটো হ'ল পিয়াজ এটা আছে খৰচ কৰবা নৰু কালি ৰাতিপুৱা দিগদাৰি হ'ব কালি মঙ্গলবাৰ কালি আকৌ লঘন কালি দিনটো বাৰু যাব দিয়ক আজি ৰাতিটো ইনকে খাতাও হে সৰস্বতী পূজাৰ পৰা মানে লোকে সৰস্বতী দেজন বাছত দেখিছো হাতত গোলাপ ফুল বগাৰ গোলাপ ফুল ৰঙা গোলাপ ফুল লৈ আহিছে আৰু মই হাতত লৈ আহিছো পখাৰৰ দুপুলা এটা সিৰিয়াসলি মানে কি মানে হাতত এনেকে লৈ আহিছে নে বয়ফ্ৰেণ্ডে পিছৰ পৰা এনেকে ধৰি আহিছে মোৰ হাতত পখাৰৰ দুপুলা আৰু পানী বটল এটা এই অৱস্থাটো আৰু মই চাইছো খিৰিকী দি এই দাদাজন বহিছে নি বুলো ৰঙলাও পিছ লৈ যাওঁ বুলো খাবলে তাৰ দাদাজন নাই বহা কিয় দোকান আজি চাগে পূজাৰ কাৰণে বহা নাই আৰু তাৰপিছত সেই বুট কেইটা এতিয়া খাৰ বনাইছো সেই খাৰে আৰু জানেনে মই
গুৱাহাটীত বাকী যি নিশিকিলো মই মানে খাৰ বনাবলৈ শিকিছো আৰু খাৰ মানে মই খাই পাইছিলো সি মানে ইয়াতে গুৱাহাটীত নহচাকে মই ঘৰত খাৰ খাই পোৱা নাছিলো খাৰ কাৰণে শিকছে তোৰ কাৰণে শিকিছো ভালকে ক ভালকে আৰু ফাৰ্ষ্ট যেতিয়া মই খাৰ দেখিছো ন মই ভাবিছো এইটো চাগে লেতেৰা পানী বটল মই এইটো পেলাই দিব লৈছিলো তাৰপিছতে কৈছে এইটো খাৰ হয় খাৰ দস্তুৰ মই কলা খাৰ ঘৰৰ পৰা বটলত লৈ আহিছো ৰাইজ তাৰ পিছত এই পানী বুলি মই সঁচাকে মই মানে খাৰ দেখি পোৱা নাই মই সঁচাকে কৈছো মই খাৰ দেখি পোৱা নাই তাৰপিছত মই ভাবিছো লেতেৰা চাগে পানী বটল মই সেইকাৰণে মানে পেলাই দিব লৈছিলো তাৰপিছত এই অৱস্থা আপোনালোকক দেখাই আছো ৰব ভাতটো আমাৰ এয়া চাওক বুটৰ খাৰ সৰস্বতী পূজাৰ বুটৰ খাব দেখিছেনে পিয়াজ এফাল বুটৰ খাৰ তাকো সৰস্বতী পূজা বুটৰ খাৰ মই এয়া বাতি তাতে ভাত 2টি মান লৈছো আৰু কি কব আৰু উপায় নাই অ আই যেন তেনে খাই বৈ জীয়াই থাকো আৰু এনেকে দেই আজি কিবা নিজকে দেৱলতা লাগিছে অনুভৱ হৈছে কিবা আৰু অলপমান দি দিব লাগিব মই কি ল'ম নেকি ৰান্ধনীয়ে দিয়ে মই উঠো আৰু ওপৰত হৈছে দেই মই এতিয়া বহু দিয়ক গাইজ বাই বাই দেখিছেনে ওপৰত কেনেকে খাবলৈ গৈছে একদম বান্দৰৰ দৰে ওপৰত জঁপিয়াই কাটুপকে জঁপিয়াই বহিলে ভাত খাবলৈ আৰু মই তলত চাওঁ মই তলত বহি আছো মই যে মাকহে আৰু ভাত বাঢ়ি দিছো ভাত লৈ গুচি গল ভাত খাই বাচন ধুবি দেই মই ভাত বাঢ়ি দিলো বনাই দিলো আৰু পিছফালে নাচাব দেই গোটেই কাপোৰ লমি থাকে আৰু দিয়ক বাই বাই ভাত খাওঁ